নমস্কাৰ বন্ধুসকল, নাট ব্লগছ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আমি কথা পাতিম এখন লোকেল কুকুৰাৰ ফাৰ্মৰ বিষয়ে আৰু সেই ফাৰ্মখন ক'ত কেনেকৈ আছে। 500 গ্ৰাম, এটা 300 আৰু এটা 400 গ্ৰাম এনেকুৱা হ'ল। আৰু এই পোৱালিখিনি অনা আছিলে তেজপুৰ পৰা, নাড্ডা বুলি কোৱা মানুহ এজনৰ পৰা অনা আছিলে। খুবেই মোৰ ভাল চিনাকি তেওঁ। আৰু আপোনালোকে এনেকৈ যদি সৰু সুৰা ফাৰ্ম খুলি হয় বন্ধুসকল, আপোনালোকে ভিডিঅ'ত দেখা পোৱা যুৱকজন হ'ল ধেমাজি চিমেণ্ট চাপৰি আৰু ধেমাজি চিমেণ্ট চাপৰি নিবাসী। তেওঁ কেৰেলাত কৰ্মৰত হৈ আছিলে আৰু কেৰেলাত যেতিয়া কাম কৰি আছিলে তেতিয়াই মোৰ ইউটিউবত ভিডিঅ' চাইছিলে আৰু ভিডিঅ' চাই পেলাই মোক কমেণ্ট কৰিছিলে যে দাদা, মই ঘৰত গৈ পেলাই এখন লোকেল কুকুৰাৰ ফাৰ্ম কৰিম বুলি ভাবিছোঁ। ক'ত কেনেকৈ পোৱালি পাম বা কেনেকৈ মেডিচিন কোনটো কি কৰিব লাগিব, আপুনি যদি অকণমান সহায় কৰে ভাল হ'ব। তো তেনেকৈ কোৱাত মই তেখেতক মোৰ কণ্টেক্ট নাম্বাৰটো দিছিলোঁ আৰু কণ্টেক্ট নাম্বাৰটো দিয়াত তেখেতে ঘৰলৈ আহিলে। ঘৰত আহি পেলাই মোক কণ্টেক্ট কৰিলে। কণ্টেক্ট কৰাৰ মই ক'লোঁ এনেকৈ তেনেকৈ ঘৰটো বনাওক। ঘৰটো বনোৱাৰ পিছত তেখেতে মোক 500 পোৱালি অৰ্ডাৰ দিছিলে আৰু মই 500 পোৱালি তেখেতক যোগান ধৰিছিলোঁ। আৰু যোগান পোৱালিখিনিৰ বয়স আজি হৈছে 1 মাহ 20 দিন হৈছে আৰু 1 মাহ 20 দিনত মোক জনোৱা মতেদি 350 গ্ৰাম 400 গ্ৰাম তেনেকৈ গ্ৰোথ লৈছে বুলি কৈছে। আৰু 1 মাহ 20 দিনত তেখেতৰ কুকুৰাখিনিয়ে 4 বেগ দানা খাইছে, প্ৰি ষ্টেটাৰ এটা খাইছে আৰু বাকী ষ্টেটাৰ 3টা খাইছে। আৰু তেখেতে অলপ খোলা মেলা বাহিৰত ধুনীয়াকৈ জেগা দিছে আৰু কুকুৰাখিনি খুব ধুনীয়াকৈ চৰিবৰ কাৰণে এখন ফিল্ড বনাই দিছে আৰু ফিল্ডত ধুনীয়াকৈ নেট দি দিছে। তো বন্ধুসকল, আপোনালোকেও যদি এনেকৈ লোকেল কুকুৰাই হওক বা সোণালী কুকুৰাই বা ব্ৰইলাৰে হওক যিকোনো ফাৰ্ম এখন যদি খুলিম বুলি ভাবে, তে ভিডিঅ'ৰ যোগেদিয়ে পোৱালি যদি আপোনালোকক প্ৰয়োজন হয় আপোনালোকে ভিডিঅ'ৰ যোগেদিয়ে মোক জনাব, কমেণ্ট বক্সত জনাব। মই নিশ্চয় আপোনালোকক যোগান ধৰিবলৈ চেষ্টা কৰিম। আৰু বন্ধুসকল, বিদেশত কৰ্ম কৰাতকৈ আমাৰ অসমতে আহি পেলাই যিকোনো ফাৰ্ম এখনে হওক বা যিকোনো বেপাৰ বাণিজ্য কিবা এটা কৰি পেলাই আমাৰ অসমৰ যুৱক যুৱতী যদি অসমতে থাকে, তে নিজৰ ঘৰৰ সন্তান নিজৰ ঘৰত থাকিলে সকলোৰে ভাল লাগে। বা আমিও ধৰক চেষ্টা কৰোঁ যে আমাৰ অসমৰ যুৱক যুৱতী যিসকল আছে তেখেতসকলে বিদেশত গৈ পেলাই লোকৰ কাম নকৰি পেলাই নিজৰ ঘৰতে যদি স্বনিৰ্ভৰশীল কিবা এটা কৰিব পাৰে, তে তাৰ প্ৰচেষ্টাৰে কাম কৰি আহিছোঁ। আৰু মই আগতেও কৈছোঁ যে মই ইউটিউব চেনেলটো কোনো ধৰণৰ ইয়াৰ পৰা যে মই পইচা উপাৰ্জন কৰিম তেনেকুৱা মই কোনো প্লেন নাই। মই কিছুমান মোৰ মনৰ কল্পনা বা মোৰ কিছুমান কথা যদি আপোনালোকৰ আগত শ্বেয়াৰ কৰিব পাৰোঁ, তেতিয়া মোৰ ভাল লাগে যে সকলোৱে এনেকুৱা এটা কৰ্মসংস্থাপন কৰক। তেখেতে কেৰেলাৰ পৰা আহি পেলাই এয়া ফাৰ্ষ্ট আৰম্ভ কৰিছে আৰু ফাৰ্ষ্টতে 500 পোৱালি ভৰাইছে আৰু পোৱালিখিনি খুব ধুনীয়া গ্ৰোথ লৈছে, নতুন ঘৰ পাইছে। তে বন্ধুসকল, ভিডিঅ'টো দেখি কেনেকুৱা পালে আপোনালোকে নিশ্চয় কমেণ্ট বক্সত জনাব। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ। জয় আই অসম।